সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, জিতু নেওগকে প্ৰমুখ কৰি ছাত্ৰ সন্থাৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, এই মহাবিদ্যালয়ৰ অগ্ৰজ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল আৰু এই অনুষ্ঠানৰ মধ্যমণি, আজি যাক আদৰণি জনাবৰ কাৰণে এই অনুষ্ঠান আয়োজন কৰা হৈছে, মৰমৰ নৱাগত ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, মই সকলোলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ মঞ্চৰ পৰা মই আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। বিশেষকৈ ইয়াত উপস্থিত থকা মোৰ সন্মানীয় শিক্ষাগুৰুসকললৈ মই সেৱা নিবেদন কৰিছোঁ। তেখেতসকলৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, যাতে আগন্তুক দিনত আমি ছাত্ৰ সন্থাৰ পৰিয়ালে অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ যি মহাসংগ্ৰাম আছে, এই মহাসংগ্ৰামত অসমৰ উঠি অহা নতুন প্ৰজন্ম আৰু সামগ্ৰিকভাৱে অসমীয়া জাতীয় জীৱনক, জাতীয় সত্তাক অতি শক্তিশালী আৰু বলিষ্ঠভাৱে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ। অসমীয়া জাতীয় জীৱনৰ গৌৰৱোজ্জ্বল বিজয় ধ্বজা যাতে নীলিম আকাশত সৰ্বকালৰ কাৰণে সদম্ভে সগৌৰৱে যাতে জিলিকি থাকিব পাৰে, সেই জাতীয় মহাসংগ্ৰামত ছাত্ৰ সন্থাই যাতে সদায় নেতৃত্ব বহন কৰিব পাৰে, তাৰ কাৰণে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ আমি আশীৰ্বাদ আৰু শুভাশীষ বিচাৰিছোঁ। তাৰ লগে লগে ইয়াত উপস্থিত থকা সকলো ছাত্ৰ ছাত্ৰীলৈ আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ। বিশেষকৈ নৱাগত ছাত্ৰ ছাত্ৰীসকললৈ আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ। এনেকুৱা এখন মহাবিদ্যালয়ৰ বুকুত তেওঁলোকে ভৰি দিছে, যিখন মহাবিদ্যালয়ৰ জন্ম আজিৰ পৰা প্ৰায় 89 বছৰ আগত 1930 চনত এই মহাবিদ্যালয় ইয়াত প্ৰতিষ্ঠা কৰা হৈছিল। এই অঞ্চলৰ ৰাইজে, সুধী সমাজে এই মহাবিদ্যালয়ত এজোপা জ্ঞানৰ বটবৃক্ষ হ'ব বুলি আশা ৰাখি তেওঁলোকে জ্ঞানৰ অংকুৰণ তেওঁলোকে ইয়াত প্ৰতিষ্ঠা কৰিছিল আৰু 9টা দশক অতিক্ৰম কৰি ফলে ফুলে জাতিষ্কাৰ হৈ যোৰহাটৰ ঐতিহাসিক জগন্নাথ বৰুৱা মহাবিদ্যালয় এজোপা জ্ঞানৰ বটবৃক্ষত পৰিণত হ'ল। আৰু এই জ্ঞানৰ বটবৃক্ষৰ ছাঁত জিৰাই অসমৰ বহু স্বনামধন্য ব্যক্তিয়ে সমাজ জীৱনৰ প্ৰতি, অসমৰ সমাজ জীৱন, ৰাজ্য, ৰাষ্ট্ৰ, মানৱ সভ্যতাৰ প্ৰতি তেওঁলোকে ইতিমধ্যে বিশেষ অৰিহণা আগবঢ়াইছে। এইখন এনেকুৱা এখন মহাবিদ্যালয়, যিখন মহাবিদ্যালয়ৰ লগত পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ নাম জড়িত। এনেকুৱা এখন মহাবিদ্যালয় য'ত সাহিত্যাচাৰ্য, অসমীয়া শ্ৰুতি গল্পৰ এগৰাকী অন্যতম জনক ছৈয়দ আব্দুল মালিকৰ নাম জড়িত। এনেকুৱা এখন মহাবিদ্যালয় যাৰ লগত যতীন্দ্ৰনাথ গোস্বামীৰ নাম জড়িত, যজ্ঞেশ্বৰ শৰ্মাৰ নাম জড়িত, হেম বৰুৱাৰ নাম জড়িত। এনেকুৱা এখন মহাবিদ্যালয় যাৰ লগত অৰূপ কুমাৰ দত্তৰ নাম জড়িত। এনেকুৱা এখন মহাবিদ্যালয় যাৰ লগত যতীন্দ্ৰনাথ বৰগোহাঁইৰ নাম জড়িত। গতিকে এই এখন ঐতিহাসিক মহাবিদ্যালয় বুকুলৈ নৱাগত ছাত্ৰ ছাত্ৰীসকল আহিছে। গতিকে তেওঁলোকৰ প্ৰতি মই আহ্বান জনাব খুজিছোঁ, অনুৰোধ জনাব খুজিছোঁ, যাতে এই মহাবিদ্যালয়ৰ যি গৌৰৱ আছে, যি গৰিমা আছে, এই গৌৰৱ গৰিমাৰ ধ্বজা যাতে তেওঁলোকে আগন্তুক দিনতো যাতে আগবঢ়াই লৈ যাব পাৰে। আৰু এই মহাবিদ্যালয়ৰ পবিত্ৰ বুকুৰ পৰা এই জ্ঞানৰ বটবৃক্ষৰ ছাঁত জিৰাই জ্ঞানৰ মণিমুকুতা তেওঁলোকে আহৰণ কৰি তেওঁলোকৰ নিজৰ জীৱন জ্ঞানৰ জেউতিৰে জিলিকাই তোলাৰ উপৰিও অসমৰ সমাজ, ভাৰতবৰ্ষ আৰু মানৱ সভ্যতাক যাতে জ্ঞানৰ আলোকেৰে যাতে তেওঁলোকে জিলিকাই তুলিব পাৰে, সেই সাধনা, সেই প্ৰচেষ্টা, সেই শৃংখলাবদ্ধতা আৰু সেই একনিষ্ঠ তেওঁলোকৰ দায়বদ্ধতাৰ যাতে প্ৰতিফলন আগন্তুক দিনত যাতে ঘটে, তাৰ কাৰণে মই নৱাগত ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি অনুৰোধ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আগন্তুক দিনত এই নৱাগত ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আৰু এই মহাবিদ্যালয়ত যিসকলে শিক্ষা গ্ৰহণ কৰি আছে, যিসকল ছাত্ৰ ছাত্ৰীৰ দুটা চকুলে চালে তেওঁলোকে জ্ঞান অন্বেষী যাত্ৰাত তেওঁলোক যাতে একোগৰাকী সৈনিক হ'ব খোজে, এই কথা, এই আশাৰ বতৰ আমি বিচাৰি পাওঁ। সকলোকে মই ক'ব খুজিছোঁ, তোমালোকে এই যাত্ৰাত, জীৱনৰ এই শৈক্ষিক বিদ্যায়তনিক যাত্ৰাত
তোমালোকে নিজেও পূৰ্ণতা লাভ কৰা। তাৰ লগে লগে আমাৰ সমাজে আশা কৰি থকা যিটো চিন্তা, ৰাইজে জাতিয়ে আশা কৰি থকা যিটো চিন্তা, এই চিন্তা আৰু স্বপ্নত তোমালোকে স্বপ্নৰ একো টুকুৰা অংশ লৈ তোমালোকে যাতে জাতীয় জীৱনক সমাজ জীৱনক আগবঢ়াই লৈ যাব পাৰা, তাৰ কাৰণে তোমালোকৰ প্ৰতি মই অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আৰু আমি অত্যন্ত আশাবাদী, তোমালোকে যদি লক্ষ্য স্থিৰ কৰি লোৱা তেতিয়াহ'লে নিশ্চিতভাৱে নিজৰ জীৱনৰ লক্ষ্যত তোমালোকে উপনীত হ'ব পাৰিবা, এইটো নিশ্চিত। তাৰ লগে লগে তোমালোকে এই মহাবিদ্যালয়ৰ কাৰণে তোমালোকে যি অঞ্চলৰ পৰা তোমালোকে ইয়াত শিক্ষা গ্ৰহণ কৰিছা, সেই অঞ্চল, সেই গাঁও, তোমালোকৰ যিখন জিলাৰ পৰা তোমালোকে প্ৰতিনিধিত্ব কৰিছা, সকলোৰে প্ৰতি আৰু সামগ্ৰিকভাৱে সমাজৰ প্ৰতি তোমালোকে দায়িত্ব কৰ্তব্য পালন কৰিবৰ কাৰণে তোমালোক সফল হ'ব পাৰিবা, এই কথাটো স্পষ্ট। কেৱল মাত্ৰ লক্ষ্য স্থিৰ কৰি ল'ব লাগিব। তোমালোকে জানা যে যেনেকৈ অৰ্জুনে ঘূৰি থকা মাছটোৰ চকুত লক্ষ্য কৰি তীৰ নিক্ষেপ কৰিছিল, লক্ষ্য আছিল সেই ঘূৰি থকা মাছটোৰ চকু। আৰু তেনেকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে জীৱনৰ সমাজৰ সকলো কথা পৰিহাৰ কৰি তেওঁলোকে যেতিয়া নিজৰ জীৱনৰ এই লক্ষ্যত যেতিয়া তেওঁলোকে লক্ষ্য স্থিৰ কৰি লৈ তেওঁলোকৰ জীৱন যাত্ৰা অব্যাহত ৰাখিব, সমাজৰ সকলো ধৰণৰ বেয়া কথাৰ পৰা তেওঁলোকৰ নিজৰ মনোসংযোগ আঁতৰাই ৰাখিব, কেৱল মাত্ৰ সমাজৰ প্ৰতি, জাতীয় জীৱনৰ প্ৰতি, মানৱ সমাজ আৰু সভ্যতাৰ প্ৰতি দায়বদ্ধতা তেওঁলোকৰ কাম আৰু কাজত যেতিয়া থাকিব, মই ভাবোঁ যে যিকোনো ধৰণৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী সম্ভৱপৰ হ'ব বা সকলো ছাত্ৰ ছাত্ৰীয়ে সম্ভৱ হ'ব পাৰিব। গতিকে আজি নৱাগত আদৰণি সভা আৰু অনিৰ্বাণৰ এই সামৰণি অনুষ্ঠান মই ছাত্ৰ ছাত্ৰীসকলক মই এটাই কথা ক'ব খোজোঁ, এটা জাতিৰ কাৰণে, এখন সমাজৰ কাৰণে বা এটা জাতিৰ সভ্যতাৰ বুনিয়াদ যদি শক্তিশালী ৰূপত গঢ়ি তুলিব লগা হয়, তেতিয়াহ'লে মই ভাবোঁ বা শৰ্মা ছাৰ, দাস ছাৰ সকলোৱে বিশ্বাস কৰে জাতিটোৰ কাৰণে প্ৰথম আৰু প্ৰাথমিক বিষয়টোৱে হ'ল জাতিটোৰ শিক্ষা। সমাজখনৰ কাৰণে, জাতিটোৰ কাৰণে শিক্ষাৰ যোগেদি সমাজত জ্ঞানৰ জেউতি যেতিয়া জিলিকাই তুলিব পাৰিম, শিক্ষাৰ যোগেদি জ্ঞান অৰ্জন কৰি শিক্ষা আৰু জ্ঞানক নিয়ন্ত্ৰণ কৰিবলৈ যিখন সমাজত প্ৰজ্ঞাৰ সাধনা হ'ব, মই ভাবোঁ যে সেই সমাজ বা সেই জাতিয়ে পৃথিৱীত এটা অতি উন্নত আৰু শক্তিশালী জাতি সত্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে। জ্ঞানৰ সাধনাক বাদ দি কোনো জাতিয়ে কেতিয়াও নিজৰ মেৰুদণ্ড পোন কৰি নিজৰ শিৰ উচ্চ কৰি কেতিয়াও পৃথিৱীত নিজৰ চিনাকি দাঙি ধৰিব নোৱাৰে। পৃথিৱীৰ যিমানবোৰ উন্নত সভ্যতাৰ ইতিহাসৰ পৃষ্ঠা যদি আমি লুটিয়াই চাওঁ, প্ৰতিটো উন্নত সভ্যতাত সকলো মানুহৰ মাজত এটাই মূল বিষয় জড়িত হৈ আছে, তেওঁলোকৰ মূল প্ৰাথমিক বিষয়টোৱে হ'ল জ্ঞানৰ প্ৰতি তেওঁলোকৰ প্ৰবল অনুৰাগ, শিক্ষাৰ প্ৰতি প্ৰচণ্ড ক্ষুধা। যি মানুহৰ, যি জাতিৰ জ্ঞানৰ প্ৰতি ভোক নাই, ক্ষুধা নাই, যাৰ বৌদ্ধিকতাৰ প্ৰতি চূড়ান্ত আকৰ্ষণ আৰু অনুৰাগ নাই, সেই জাতিয়ে কেতিয়াও নিজকে শক্তিশালী জাতি হিচাপে নিজকে চিনাকি দাঙি ধৰিব নোৱাৰে। পৃথিৱীৰ যিকোনো এটা সভ্যতাৰ পৃষ্ঠা বা ইতিহাস যদি আমি চাওঁ বা আমি যদি লিপিবদ্ধ হৈ থকা ইতিহাস যদি আমি অধ্যয়ন কৰোঁ, সকলো আধুনিক উন্নত সভ্যতাৰ মূল বিষয়টোৱে হ'ল তেওঁলোকৰ শিক্ষা আৰু জ্ঞানৰ প্ৰতি প্ৰচণ্ড আকৰ্ষণ আৰু প্ৰচণ্ড ক্ষুধা। যিকোনো পৃথিৱী শাসন কৰা ইংৰাজৰ সভ্যতা, এতিয়া পৃথিৱী শাসন কৰি থকা আমেৰিকানসকলৰ সভ্যতা, আমাৰ তেনেই কাষত থকা চীনাসকলৰ সভ্যতা, জাৰ্মানসকলৰ সভ্যতা, পৃথিৱী এটা সময়ত ধ্বংসস্তূপত পৰিণত হোৱা জাপানীসকলৰ সভ্যতাৰ কথা যদি চায়, যি জাপানক ধ্বংস কৰিছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লিটিল বয় আৰু ফেটমেন নিক্ষেপ কৰি আটাইতকৈ ঔদ্যোগিকভাৱে আগবাঢ়ি থকা হিৰোশ্বিমা আৰু নাগাচাকি, আৰু যি জাপানৰ প্ৰত্যাহ্বান, চুনামি আৰু ভূমিকম্প, সেই জাপানে তেওঁলোকৰ জীৱনৰ লক্ষ্য আৰু সাধনা, জ্ঞান আৰ্জন আৰু তেওঁলোকৰ জীৱনৰ ক্ষুধা যেতিয়াই তেওঁলোকৰ শিক্ষা আৰু জ্ঞান আৰ্জন তেওঁলোকে মূল বিষয় হিচাপে ঠিক কৰি লৈছে, সেই জাপানীসকলে নিজকে পৃথিৱীৰ অতি উন্নত জাতি আৰু উন্নত সভ্যতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে। আৰু সেইকাৰণে সেই চিন্তা চৰ্চালৈ অগ্ৰসৰ হ'বৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক আজি অনুৰোধ জনাইছোঁ। সকলো ছাত্ৰ ছাত্ৰীয়ে জানে, তথাপিও মই মনত পেলাব খুজিছোঁ, কাৰণ সেই চিন্তাৰে আমি সকলো অগ্ৰসৰ হ'ব লাগিব, মই অগ্ৰসৰ হ'ব লাগিব, আমাৰ সমাজ জীৱন অগ্ৰসৰ হ'ব লাগিব। আৰু সেইদিনাখনেই, যিদিনাখন সকলো মানুহৰ সেই চিন্তা, সেই সাধনা, সেই লক্ষ্য জীৱনৰ ব্ৰত হ'ব, যিদিনাখন সমগ্ৰ অসমৰ সমাজ জীৱনত এতিয়া যেনেকৈ চাৰিওফালে মন্দিৰে মছজিদে গীৰ্জাই যেনেকৈ পূজা অৰ্চনাখন আমাৰ উঠি অহা নতুন প্ৰজন্মই সমগ্ৰ অসমৰ গাঁৱে ভূঞে, চুবে চুবুৰীয়ে, চুকে কোণে দুৰ্গম
আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে পিতৃ মাতৃসকলে তেওঁলোকৰ নাতি পৰিণাতি তেওঁলোকৰ সন্তান সন্ততিক এটাই বেদমন্ত্ৰ ক'ব যে কেৱল মাত্ৰ সাধনা হ'ব এটাই যে তোমালোকে জ্ঞান অৰ্জন কৰি আহা। পৃথিৱীৰ যিমান প্ৰান্তত আছে জ্ঞানৰ মণি মুকুতা আহৰণ কৰি লৈ আহি অসমৰ মাজত বিলাই দিয়া, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা জ্ঞানৰ মৌকুফ আহৰণ কৰি আনি আমাক বিলাই দিয়া আৰু ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ মূল আৰু প্ৰাথমিক দায়িত্ব যিদিনাখনেই হ'ব, তেওঁলোকৰ বেদমন্ত্ৰ যিদিনাখনেই হ'ব, কেৱল মাত্ৰ জ্ঞান অৰ্জন, জ্ঞানৰ সাধনা যিদিনাখনেই ছাত্ৰ ছাত্ৰীসকলৰ প্ৰথম আৰু প্ৰাথমিক দায়িত্ব হ'ব, মই ভাবোঁ যে আমি অসমৰ ৰাইজে, অসমৰ জনগণে দেখি থকা যিটো সপোন, ছাত্ৰ সন্থাই কৰি থকা যিটো সংগ্ৰাম, আত্মপ্ৰতিষ্ঠাৰ যি সংগ্ৰামত ৰাজপথত ৰাজনৈতিক অধিকাৰ, আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে কৰি থকা সংগ্ৰামে পূৰ্ণতা লাভ কৰিব সেইদিনাখনেই, যিদিনাখনে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক, বিদ্যাতনিক আৰু বৌদ্ধিক সংগ্ৰামে অতি পৰিকল্পিত ৰূপত তেওঁলোকৰ জীৱনৰ সাধনা হিচাপে যিদিনাখন তেওঁলোকৰ কাৰণে পৰিগণিত হ'ব। আৰু সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক সেই সাধনাৰে অগ্ৰসৰ হ'বৰ কাৰণে মই কাটৰ কণ্ঠে আহ্বান জনাইছোঁ। আৰু তেতিয়াই সেইদিনাখনেই আমাৰ স্বপ্নৰ এইখন অসম, স্বপ্নৰ এই অসমৰ সমাজ, যি সপোন পণ্ডিত প্ৰভৰ কৃষ্ণকান্ত সন্দিকৈয়ে দেখিছিল, যি সপোন পদ্মনাথ গোহাঁই বৰুৱাই দেখিছিল, যি সপোন শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে দেখিছিল, যি সপোন স্বৰ্গদেউ চাওলুং চুকাফাই দেখিছিল, যি সপোন মহাৰাজ বৰনাৰায়ণে দেখিছিল, যি সপোন হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, যি সপোন বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকালৈকে সেইসকল মহান ব্যক্তি তথা দেখি থকা সেই সপোনে সেইদিনাখনেই সাকাৰ ৰূপ লাভ কৰিব। আৰু সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক সেই চিন্তা চৰ্চাৰে অগ্ৰসৰ হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আশা ৰাখিম আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই কথাটো অতি পৰিধানযোগ্যভাৱে তেওঁলোকে উপলব্ধি কৰিব আৰু উপলব্ধি কৰি জীৱনৰ সাধনা হিচাপে তেওঁলোকে গ্ৰহণ কৰিব। মই বহুত দীঘলীয়া কথা নকওঁ, অনিৰ্বাণ এইবাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ এটা অনুষ্ঠান হিচাপে পৰিগণিত হ'ব আগন্তুক দিনত, কাৰণ তেওঁলোকে এটা নতুন কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে তেওঁলোকৰ প্ৰয়োজনীয় আনুষ্ঠানিক শিক্ষাৰ উপৰিও তেওঁলোকৰ কলা, তেওঁলোকৰ সাহিত্য, তেওঁলোকৰ সৃষ্টিশীলতা, তেওঁলোকৰ মননশীলতা, এইবোৰ ছাত্ৰ ছাত্ৰীসকলৰ অত্যন্ত প্ৰয়োজন। আৰু শিক্ষাৰ যি মূল লক্ষ্য, এই লক্ষ্যৰ কথা ক'বলৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ যোগেদি তেওঁলোকৰ সামগ্ৰিক বিকাশ, অলৰাউণ্ড ডেভেলপমেণ্টৰ কথা যেতিয়া কোৱা হয়, সেই সকলো লক্ষ্যত উপনীত হ'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ এনেকুৱা অনিৰ্বাণ বা মহাবিদ্যালয় সপ্তাহ বা বিশ্ববিদ্যালয় সপ্তাহৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সৃষ্টিশীলতা, তেওঁলোকৰ প্ৰতিভা, এইবোৰ দেখুৱাবৰ কাৰণে এইবোৰ দিব। কিন্তু এইবাৰ এই নতুন ধাৰণাৰে, নতুন তেওঁলোকৰ পৰিকল্পনাৰে হোৱা এই অনিৰ্বাণ নামৰ এই অনুষ্ঠানটোত নতুনত্ব আহিছে আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ ইয়াৰ লগত তেওঁলোকে অংশগ্ৰহণৰ যিটো হাৰ সেইটো বাঢ়িছে। কাৰণ এই যিটো অনিৰ্বাণ বা মহাবিদ্যালয় সপ্তাহ, বিশ্ববিদ্যালয় সপ্তাহৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ ক্ৰীড়াত তেওঁলোকৰ প্ৰতিভা, সাহিত্যত প্ৰতিভা, তেওঁলোকৰ নাটকত প্ৰতিভা, তেওঁলোকৰ সংস্কৃতিৰ বিভিন্ন শিতানসমূহত প্ৰতিভা, তেওঁলোকৰ নৃত্য গীতসমূহত প্ৰতিভা, এই প্ৰতিভাসমূহ তেওঁলোকৰ প্ৰতিফলিত হোৱা বা প্ৰতিযোগিতাৰ যোগেদি আনৰ ৰাষ্ট্ৰীয় ৰাজ্যিক স্তৰলৈ আগবঢ়াই লৈ যোৱাৰ উপৰিও এই অনুষ্ঠানসমূহৰ সমাজত সকলোৰে দায়িত্ব আছে। আৰু এই 5-7টা দিনত যদিও বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ চা চিনাকি নাথাকে, এই সময়ছোৱাৰ মাজত এই ছ'চিয়েলাইজেশ্যন প্ৰচেছৰ নামত এই সামাজিকীকৰণ প্ৰক্ৰিয়াৰ যোগেদি বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ লগত মানসিক আদান প্ৰদান, বিভিন্ন চিন্তা চৰ্চাৰ আদান প্ৰদান, চা চিনাকি আৰু এই যে প্ৰচেছ এটা সামাজিকীকৰণ যে প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰাৰ যে দায়িত্ব, দায়বদ্ধতা আছে, সেই দায়বদ্ধতা পালন কৰিবৰ কাৰণে ইয়াত সকলো ছাত্ৰ ছাত্ৰী উপস্থিত থকাৰ যিটো প্ৰয়োজনীয়তা আছে, সেই কথাৰ সাৰ্থকতা এইবাৰ ছাত্ৰ ছাত্ৰীসকলে উপলব্ধি কৰিবৰ কাৰণে তেওঁলোকে সক্ষম হৈছে। আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল আহিছে। এই অনুষ্ঠান সেইদিনাখনে সফল হ'ব যিদিনাখন এই মহাবিদ্যালয়ৰ 4,000, 4,500 লগত জড়িত হ'ব। জড়িত হোৱাৰ যিদিনাখনে জড়িত হ'ব সেইদিনাখনে এই অনুষ্ঠানৰ সামগ্ৰিক সফলতা সেইদিনাখনে প্ৰকাশ হ'ব। গতিকে আমি এইবাৰ সেই চিন্তাটোৰ, এই তেওঁলোকৰ এই প্ৰয়াসৰ যোগেদি ইয়াৰ যিটো যোগাত্মক যিটো প্ৰভাৱ, এই প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। আৰু আশা ৰাখিছোঁ আগন্তুক দিনতো এই অনুষ্ঠানৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সাংঘাতিক এটা প্ৰভাৱ পৰিব। গতিকে আগন্তুক দিনত এই অনুষ্ঠানৰ আমি সফলতা কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানৰ যোগেদি আমি ভাল ইয়াৰ পৰা প্ৰতিভা যাতে ওলাই আহে, এই প্ৰতিভাসমূহ যাতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ সুনাম যাতে সঠিক ৰূপত তেওঁলোকে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে মই এই অনুষ্ঠানৰ সফলতা কামনা কৰিছোঁ।
পাৰিছোঁ আৰু এই সফলতাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকৰ প্ৰতিভাসমূহ দাঙি ধৰিব পাৰে তাকে আমি কামনা কৰিছোঁ। এই মহাবিদ্যালয়ৰ যদিও 90 বছৰ গড়কা এই মহাবিদ্যালয়ৰ বহু সমস্যা আছে, সেই সমস্যাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। এতিয়া এই মহাবিদ্যালয় এখন স্বতন্ত্ৰ মহাবিদ্যালয়ত পৰিণত হ'ল। যোৱা 3-4 বছৰ অতিক্ৰম কৰিলে এটা বেষ্ট এটা শ্ৰেণী ইতিমধ্যে ওলাই গৈছে। ওলাই যোৱাৰ এই সন্ধিক্ষণত এখন মহাবিদ্যালয়ৰ ইয়াৰ একাডেমিক এক্সেলেঞ্চ যেতিয়া থাকে তেতিয়াই তেওঁলোকক অটনমি দিয়া হয়, তেওঁলোকক কেনেকৈ স্বতন্ত্ৰ মহাবিদ্যালয় হিচাপে গঢ়ি তোলা হয়। কিন্তু এই বৌদ্ধিকভাৱে বৈজ্ঞানিকভাৱে ইমান সফলতা দেখুওৱাৰ পাছতো এই মহাবিদ্যালয়ক যেনেকৈ গঢ়ি তুলিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ব্যৱস্থা আজিলৈকে গঢ়ি তোলা নাই। ইমান এখন ঐতিহাসিক মহাবিদ্যালয়ৰ এই সীমিত পৰিসৰৰ মাজত, এই কেম্পাছটোৰ মাজত, এই চৌহদৰ মাজতে থাকি এতিয়া ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব লগা হৈছে। এতিয়া পাঠদানৰ ঠাইৰ অভাৱৰ কাৰণে বা নতুনকৈ দিব লগা শিক্ষক নিযুক্তি নিদিয়াৰ কাৰণে এতিয়া বিজ্ঞান শাখাত স্নাতকোত্তৰ শাখা আজিলৈকে খুলিব পৰা নাই। আৰু কলা শাখাটো বহুকেইটা বিভাগ এতিয়াও খুলিবলৈ এতিয়াও বাকী আছে। অথচ স্বতন্ত্ৰভাৱে এইখন মহাবিদ্যালয় তৈয়াৰ হোৱাৰ সময়ত সকলোৱে আমি আশা কৰিছিলোঁ যে এইখন মহাবিদ্যালয় স্বতন্ত্ৰ হিচাপে গঢ়ি উঠিছে। এটা সময়ত এইখন মহাবিদ্যালয় এখন ডিম ইউনিভাৰ্চিটি হ'ব আৰু এটা সময়ত এইখন মহাবিদ্যালয়ে ইয়াৰ পূৰ্ণতা লৈ এখন বিশ্ববিদ্যালয় হিচাপে নিজকে গঢ়ি তুলিব পাৰিব। এইটো আশা সকলোৰে আছিল আৰু সেই আশা লৈ, সেই লক্ষ্য লৈ এই মহাবিদ্যালয় স্বতন্ত্ৰ হিচাপে মহাবিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰাৰ সময়ত আমি সকলোৱে আদৰণি জনাইছোঁ যে বহু সমস্যা। এতিয়া 4,000 ছাত্ৰ ছাত্ৰী বহিবৰ কাৰণে একেবাৰে ন্যূনতম মৌলিক প্ৰয়োজনীয় প্ৰেক্ষাগৃহ আজিলৈকে গঢ়ি তোলা নাই। সেই তাহানি যুগৰ কৌতুকলীয়া এই প্ৰেক্ষাগৃহটো লৈয়ে আজিও ছাত্ৰ ছাত্ৰীসকলে ইয়াত অনুষ্ঠান পৰিৱেশন কৰিব লাগিব। গতিকে ন্যূনতম মৌলিক যিবোৰ প্ৰয়োজনীয়তা আছে, শ্ৰেণীকোঠা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, শিক্ষক শিক্ষয়িত্ৰী বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৰ্মচাৰী বিষয়া, এইসকল নিযুক্তি দিবৰ কাৰণে যিটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা আন্তঃগাঁথনি সৰ্বাংগ সুন্দৰ ৰূপত আন্তঃগাঁথনি তৈয়াৰ কৰিবৰ কাৰণে পৰীক্ষাগাৰ পুথিভঁৰালসমূহ আৰু উন্নত কৰি গঢ়ি তুলিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা নাই। সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে, অধ্যক্ষ উপাধ্যক্ষ মহোদয়, তেওঁলোকে বিভিন্ন ধৰণৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ লগত যোগাযোগ কৰিছে, ছাত্ৰ সন্থাই সহযোগিতা আগবঢ়াইছে, অইল ইণ্ডিয়া লিমিটেডৰ লগত যোগাযোগ কৰিছে, ONGCৰ লগত যোগাযোগ কৰিছে। এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁলোকে দুৱাৰে তেওঁলোকে নক কৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু যি সময়ত চৰকাৰৰ দায়িত্ব আছিল এখন ঐতিহাসিক মহাবিদ্যালয় অট'নমাছ মহাবিদ্যালয় হিচাপে গঢ়ি তোলাৰ পাছত এইখনক পূৰ্ণাংগ ৰূপত গঢ়ি তুলিবলৈ, ইয়াৰ অভাৱ অভিযোগ নাইকিয়া কৰিবৰ কাৰণে, ইয়াক আধুনিক ৰূপত গঢ়ি তুলিবৰ কাৰণে, ইয়াৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা দিবৰ কাৰণে সেই ব্যৱস্থা কিন্তু আজিলৈকে চৰকাৰে কৰি দিব পৰা নাই। গতিকে আমি আগন্তুক দিনত ছাত্ৰ সন্থাই যৎপৰোনাস্তি আমি সহায় সহযোগিতা আগবঢ়াম। অইল ইণ্ডিয়া লিমিটেডৰ সেই প্ৰজেক্টটোৰ লগত আমি আগৰ পৰা জড়িত। আগন্তুক দিনত আমি সহায় সহযোগিতা আগবঢ়াম আৰু আন যিমানবোৰ বিষয় আছে সেইবোৰতো আমি সহায় সহযোগিতা আগবঢ়াম। কিন্তু চৰকাৰ বা পৰিকল্পনাকাৰীসকলে এই ক্ষেত্ৰত মূল উদ্যোগ তেওঁলোকে ল'বই লাগিব। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ মৌলিক অধিকাৰ শিক্ষাক পূৰ্ণতা দিবৰ কাৰণে, সেই শিক্ষাক পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে চৰকাৰে কিন্তু দায়িত্ব পালন কৰিব লাগিব। এই মহাবিদ্যালয়ত এতিয়াও ছাত্ৰবাস ছাত্ৰীনিবাসসমূহৰ অৱস্থা কঠোৰ। ছাত্ৰাবাস ছাত্ৰীনিবাসসমূহ ভালকৈ আধুনিকভাৱে গঢ়ি তুলিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নতুন বৃত্তিগত পাঠ্যক্ৰম তৈয়াৰ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ট্ৰেইনিং আৰু প্লেচমেণ্ট চেল যিটো আছে, সেইটো সহযোগত আমি এই বিষয়সমূহত আমি ফলাফল লাভ কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম। গতিকে মই আশা ৰাখোঁ আগন্তুক দিনত ছাত্ৰ ছাত্ৰীসকলৰ এই যিবোৰ সমস্যা আছে, এই সমস্যাসমূহ দূৰীকৰণ কৰা হ'ব। আমি ছাত্ৰ সন্থায়ো কিছু কাম কাজ আৰম্ভ কৰিছোঁ। উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে, তেওঁলোকে যাতে শিক্ষা সাং কৰাৰ পাছত এইখন সমাজত মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে, তেওঁলোকৰ কাৰণে স্বনিয়োজনৰ বাট যাতে মুকলি হয়, তাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এতিয়া শেহতীয়াকৈ যোৰহাট জিলা ছাত্ৰ সন্থা, আঞ্চলিক ছাত্ৰ সন্থাই বেংকিং বা SSC বা ৰেলৱে ছাৰ্ভিচেছৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰশিক্ষণৰ বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই বিষয়সমূহ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা সুযোগ সুবিধা তেওঁলোকে ল'ব পাৰিব। গতিকে আশা ৰাখিম আগন্তুক দিনত আমি সকলোৱে সহযোগত আমি ভবাৰ ধৰণে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক গঢ় দি তুলিব পাৰিম আৰু সেই ছাত্ৰ ছাত্ৰীয়ে অসমৰ মান মৰ্যাদা, এই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ মান মৰ্যাদা, যোৰহাটৰ মান মৰ্যাদা আমি ৰাষ্ট্ৰীয় পৰ্যায়ত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সঠিক ৰূপত গঢ়ি তুলিবৰ কাৰণে আমি সক্ষম হ'ব পাৰিম। গতিকে মই বৰ বিশেষ দীঘলীয়া কথা ক'ব খোজা নাই, মাথো এটাই কথা ক'ব খুজিছোঁ যে
আমাৰ দায়িত্ব অসীম। আজিৰ ছাত্ৰ ছাত্ৰী কাইলৈ দেশৰ নাগৰিক। গতিকে এই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতে দায়িত্ব আৰু আশা সমগ্ৰ অসমৰ ৰাইজে সদায় কৰি থাকে। আমিও আশা কৰি থাকোঁ, অসমৰ ৰাইজে আশা কৰি থাকে, অসমৰ জাতীয় জীৱনে আশা কৰি থাকে। সেইকাৰণে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দায়িত্ব যথেষ্ট। তোমালোকে কেতিয়াও নিৰাশাৰে তোমালোকে আগবাঢ়িব নালাগে যে আমি নেপাম নেকি, আমি পাবলৈ হেৰুৱাবলগীয়া পৰিৱেশ আছে নেকি, বা ইমান সমস্যা আছে, ইমান প্ৰত্যাহ্বান আছে। কিন্তু এটা কথা মনত ৰাখিব ৰাইজ, ছাত্ৰ ছাত্ৰীসকল, য'ত সংকট আছে, য'ত সমস্যা আছে, তাত কিন্তু সম্ভাৱনা লুকাই আছে। মই যেনেকৈ আপোনালোকক জাপানৰ উদাহৰণ দিলোঁ, তেনেকৈ চীনৰো এটা সময়ত চীনৰ হুৱাংহো চীনৰ কাৰণে চকুলো আছিল। অৰ্থাৎ সমস্যা থাকিলে সমাজত, সংকট থাকিলে তাৰ মাজত কিন্তু সম্ভাৱনা নিহিত হৈ থাকে। আৰু এই যি জাতিয়ে এই সমস্যা সংকটৰ মাজত থকা সম্ভাৱনাক চিনাক্তকৰণ কৰি এই সম্ভাৱনাক সম্পদলৈ যিসকলে পৰিৱৰ্তন কৰিব পাৰিছে, যি জাতিয়ে পৰিৱৰ্তন কৰিব পাৰিছে, সেই জাতিয়ে পৃথিৱীত এটা শক্তিশালী জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে। আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ সমস্যা সংকট থাকিবই, কিন্তু তোমালোকে লক্ষ্য স্থিৰ কৰি লোৱা। আৰু আমি আগন্তুক দিনত আমাৰ জাতীয় জীৱনৰ স্বাভিমানক, আমাৰ জাতীয় জীৱনৰ আত্মপৰিচয়ক পৃথিৱীৰ মানুহৰ আগত শক্তিশালী ৰূপত আমি আগবঢ়াই লৈ যাব লাগিব। আৰু সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাব খুজিছোঁ আৰু দায়িত্ব দিব খুজিছোঁ যে আগন্তুক দিনত মই কৈ অহাৰ দৰে সেইসকল মহান মনীষীয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা এই অসমীয়া জাতীয় জীৱনৰ এই মহান সভ্যতাক আমিও আৰু উচ্চ শিখৰত আৰোহণ কৰিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব লাগিব, যাতে অসমীয়া জাতীয় জীৱনক পৃথিৱীৰ মানুহৰ আগত এটা উন্নত আৰু আদৰ্শ জাতি সত্তা হিচাপে যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। আমাৰ জাতীয় জীৱনৰ কাৰণে প্ৰয়োজনীয় ভাষা, আমাৰ নিজৰ সোণহেৰীয়া আইৰ মুখৰ ভাষা যাতে আমি জীয়াই ৰাখিব পাৰোঁ। আমাৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি যাতে শক্তিশালী ৰূপত আমি জীয়াই ৰাখিব পাৰোঁ। কৃষ্টি সংস্কৃতিক যাতে বহিৰাগত অপসংস্কৃতিয়ে যেতিয়া কেতিয়াও নিশকতীয়া কৰিব নোৱাৰে, কেতিয়াও যাতে উৰুৱাই লৈ যাব নোৱাৰে। আমাৰ সংস্কৃতিৰ চৰণীয়া পথাৰ যাতে সদায় শক্তিশালী হৈ থাকে, যাতে কোনো অপসংস্কৃতিৰ ৰাখে যাতে নিশকতীয়া কৰিব নোৱাৰে, তাৰ কাৰণে দায়িত্ব পালন কৰিব লাগিব। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ সৃষ্টিশীল সাহিত্য, মৌলিক চিন্তা চেতনাৰে আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে নতুন ন চিন্তা চৰ্চাৰে সাহিত্য সৃষ্টি কৰি সমাজৰ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিবৰ কাৰণে প্ৰয়াস হাতত ল'ব লাগিব। তাৰ লগে লগে উঠি অহা নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে নতুন নতুন চিন্তা চেতনাৰে আমাৰ অৰ্থনীতিৰ বুনিয়াদ যাতে শক্তিশালী হয়, আমি যাতে অসমীয়া জাতীয় জীৱনৰ জাতীয় অৰ্থনীতিৰ ভেটি যাতে শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে দায়িত্ব পালন কৰিব লাগিব। বিজ্ঞান প্ৰযুক্তিবিদ্যাত নতুন নতুন চিন্তা চৰ্চাৰে যাতে অসমৰ নাম পৃথিৱীৰ মাজত জিলিকাই তুলিব পাৰে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে সাধনাত ব্ৰতী হ'ব লাগিব। আমাৰ মাজত আমাৰ প্ৰমূল্য, আমাৰ মানৱীয় প্ৰমূল্য, আমাৰ সংস্কৃতি পৃথিৱীৰ কাৰণে যাতে আদৰ্শ হয়। আমাৰ সমাজত থাকে যিমানবোৰ এনেকুৱা ধৰণৰ হত্যা, হিংসা, অন্যায়, অবিচাৰ, মানুহৰ মাজত থকা বিভিন্ন ধৰণৰ এনেকুৱা দেশ, মানুহৰ মাজত ভাতৃজাতি সংঘৰ্ষ, এইবোৰ নাইকিয়া কৰি সমাজক যাতে সৰ্বাংগ সুন্দৰ সমাজ হিচাপে গঢ়ি তুলিব পাৰে, যাতে আমাৰ সমাজৰ মানৱীয় প্ৰমূল্য পৃথিৱীৰ মানুহৰ মাজত যাতে এটা উন্নত প্ৰমূল্যবোধৰ শক্তি হিচাপে দাঙি ধৰিব পৰা, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে প্ৰয়াস কৰিব লাগিব। আৰু এই সকলো বিষয়ৰ সমাধানত নিজৰ ভাষা, কৃষ্টি সংস্কৃতি, অৰ্থনীতি, প্ৰমূল্যবোধৰ আধাৰত এটা উন্নত আৰু অতি শক্তিশালী জাতি সত্তা সমাজ হিচাপে যাতে নিজকে প্ৰতিষ্ঠা কৰিব পাৰা, আৰু এইটো যাতে জীৱনৰ সাধনা হিচাপে তোমালোকে যাতে গ্ৰহণ কৰা, আৰু সেইসকল মহান মনীষীয়ে প্ৰতিষ্ঠা কৰি থৈ যোৱা এইখন সমাজ আৰু এই জাতিৰ গৌৰৱ উজ্জ্বল বিজয় নিশান যাতে আৰু অকণমান উচ্চ শিখৰত যাতে আৰোহণ হৈ থাকে, গৌৰৱ উজ্জ্বল বিজয় ধ্বজা যাতে নীলিম আকাশত পৃথিৱীৰ উত্তৰ পূব প্ৰান্তত যাতে সৰ্বকালৰ কাৰণে, অনাদি অনন্তকালৰ কাৰণে সগৌৰৱে সদম্ভে যাতে জিলিকি থাকে, তাৰ কাৰণে যাতে সকলোৱে সাধনা কৰে, সকলোৱে ত্যাগ কৰে। আৰু এটা এনেকুৱা এটা দিন ঘূৰি আহক যিদিনাখন পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহে অসমৰ মুখলৈ চাই, অসমীয়া মানুহৰ মুখলৈ চাই ক'বলৈ বাধ্য হয়, পৃথিৱীৰ উত্তৰ পূব প্ৰান্তত বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সমন্বয়ত গঢ় লোৱা এই অসমীয়া নামৰ জাতি সত্তাৰ ওচৰত যদিও জাতি হিচাপে এটা অত্যন্ত ক্ষুদ্ৰ জাতি সত্তা 3,29,00,000 মানুহৰ, তথাপিও নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, অৰ্থনীতিৰ বুনিয়াদৰ যোগেদি বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু সাহিত্যত ন চিন্তা চৰ্চাৰে এখন উন্নত আৰু অতি শক্তিশালী সমাজ প্ৰতিষ্ঠা কৰিব পাৰিছে, আৰু পৃথিৱীৰ মানুহৰ কাৰণে এইখন এখন আদৰ্শ সমাজ হিচাপে তেওঁলোকে গঢ়ি তুলিছে। আৰু আমি সকলোৱে সেই চিন্তা আৰু সেই সপোনৰ অপেক্ষাত। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত সেই আশা দি তেওঁলোকক এই দায়িত্ব তেওঁলোকৰ ওচৰত অৰ্পণ কৰি মই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছোঁ, আৰু আশা ৰাখিছোঁ তোমালোকৰ সবল